নমস্কাৰ। আজি আমি আইনা জীৱনৰ উদ্যোগত হোৱা সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতালৈ আমি গৈ আছোঁ। আমি গৈ থাকোঁতে কিছুমান ভিডিঅ' ক্লিপছ উঠোৱা হৈছিলে, তাৰে ভিডিঅ' ক্লিপছবোৰ আমি আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া আমাৰ গাড়ী চলি আছে আৰু আমি এই ব্ৰহ্মপুত্ৰ দলঙেৰে গৈ আছোঁ। এয়া আমি গৈ আছোঁ। এয়া কিছুমান ৰাস্তাৰ কাষে কাষে এইবিলাক খেতিবোৰ আছে, বন্ধাকবিৰ খেতিবোৰ। বন্ধাকবিৰ খেতিবোৰ অৱশ্যে দেখিবলৈ কিন্তু ধুনীয়া লগা হৈছে, ধুনীয়া সেউজীয়া। ৰাস্তাটো ভাল। এয়া এয়া একাংকিকা নাটক কম্পিটিশ্যন য'ত হৈ আছে, আমি এতিয়া পাবৰে হৈছোঁ। পিছতে আমি তাত গৈ পাম। আমাৰ এতিয়া নাটক শেষ হ'ল। নাটক শেষ হোৱাৰ পিছত এতিয়া আমি হোটেলত কিবা অলপ খাই লওঁ। খাই উঠি আমি এতিয়া ঘৰলৈ ঘূৰি যাম, গুৱাহাটীলৈ। এয়া আমি ওলালোঁ, আমি গুৱাহাটীলৈ আহি আছোঁ এতিয়া। এয়া
এতিয়া আমি তেজপুৰৰ পৰা গুৱাহাটী পালোঁ, ব্ৰহ্মপুত্ৰ ব্ৰিজখন পালোঁ। এতিয়া ৰাতি হৈছে